spreading all around my room, but that's alright. जब मेरे साथ थी वो मनाली मनाली कव्वाली कव्वाली वो दिखती माधुरी। আপোনালোকে প্ৰথমতে আপোনালোকৰ মোবাইল ফোনত কাইনমাষ্টাৰ অ'পেন কৰিব আৰু কাইনমাষ্টাৰ অ'পেন কৰি পেলাই ইয়াত 9:16 ৰেচিঅ' চিলেক্ট কৰিব। তাৰপিছত ইয়াত প্ৰথমতে মিডিয়াত যাব। মিডিয়াত গৈ পেলাই আপোনালোকে কোনকেইখন ফটো এড কৰিব বিচাৰে ষ্টেটাছটোত সেই ফটোখিনি ইয়াত এড কৰাই ল'ব। মই প্ৰথমতে ফটোখিনি এড কৰাই লৈছোঁ। আপোনালোকে ইয়াত 15-16খন ফটো এড কৰাব পাৰে। ঠিক আছে, মই এইখিনি এড কৰি দিছোঁ। এবাৰ আপোনালোকে কি কৰিব, ফটোখিনি আপোনালোকে ফুল স্ক্ৰীন কৰি ল'ব। এই ধৰণে প্ৰথমতে ফটোখনত ক্লিক কৰিব, তাৰপিছত ইয়াত 2 নম্বৰ অপশ্যনটোত ক্লিক কৰিব, পেন এণ্ড জুম ক্লিক কৰি পেলাই ইয়াত ডাবল টেপ কৰিব ফটোখনত। তাৰপিছত এইখন ফুল স্ক্ৰীন হ'ব। তাৰপিছত যদি এইখিনি এডজাষ্ট নহয় এনেধৰণে আপোনালোকে এডজাষ্ট কৰিব পাৰে ফটোখন। তাৰপিছত ইয়াত ইকুৱেল চিনত ক্লিক কৰিব। একেধৰণে আপোনালোকে গোটেইখন ফটো এই ধৰণে ফুল স্ক্ৰীন কৰি ল'ব। গোটেইখন ফটো ফুল স্ক্ৰীন কৰা হোৱাৰ পিছত আপোনালোকে ফটোখিনিত কি কৰিব, এবাৰ ট্ৰানজিশ্যন এড কৰাব লাগিব। ট্ৰানজিশ্যন এড কৰাৰ পেলাই আপোনালোকে ইয়াত ক্লিক কৰিব প্ৰথমতে। তাৰপিছত আপোনালোকে এইটো ট্ৰানজিশ্যন ডাউনলোড কৰিব। ইয়াত আপোনালোকে গেট মোৰ অপশ্যন দেখিবলৈ পায়। ইয়াত একেবাৰে তলত গেট মোৰ অপশ্যনত গৈ পেলাই আপোনালোকে এই ট্ৰানজিশ্যনটো ডাউনলোড কৰিব। ডাউনলোড কৰি পেলাই ইয়াত প্ৰথমতে লগাব। এনেকৈ লগাই পেলাই ইয়াৰ টাইমিংটো 1 কৰি দিব। ইয়াৰ টাইমিংটো আপোনালোকে 1 কৰিব। ডান ক্লিক কৰিব। নেক্সটখনত এই ধৰণে একেধৰণে লগাব, একে প্ৰচেছ। এনেকৈ 2 নম্বৰটো লগাই দিব। এবাৰ ডান কৰিব। তাৰপিছত এই ধৰণে আপোনালোকে 3 নম্বৰটোত এইটো লগাব। লগাই পেলাই 1 কৰিব টাইমিংটো। 3 নম্বৰটোত এই ধৰণে লগাব আপোনালোকে। 4 নম্বৰটো লগাই দিব। ইয়াত 1ত ক্লিক কৰিব। তাৰপিছত আকৌ আপোনালোকে এইটোত ক্লিক কৰিব। এইবাৰ আপোনালোকে 5 নম্বৰটো লগাওক। তাৰপিছত যদিহে আপোনালোকে বিচাৰে যে এইটো ট্ৰানজিশ্যনে নহয় বেলেগ ট্ৰানজিশ্যনো আপোনালোকে এড কৰাব বিচাৰে, তেতিয়াহ'লে ইয়াত আছে। আপোনালোকে গেট ম'ৰত গৈ পেলাই এই ধৰণে আপোনালোকে গেট ম'ৰত যাব। গেট ম'ৰত গৈ পেলাই ইয়াত দেখিবলৈ পাইছে একশ্যন বুলি। একশ্যনত ক্লিক কৰিলে আপোনালোকে গোটেইখিনি আপোনাক যি লাগে একেধৰণে ডাউনলোড কৰিব পাৰে, বা ইয়াতো বেলেগ ট্ৰানজিশ্যন আছে আপোনালোকে ডাউনলোড কৰিব পাৰে। আপোনালোকৰ নিজৰ ইচ্ছাৰ কথা, আপোনালোকে কোনকেইটা ট্ৰানজিশ্যন লগাই ভাল পায়। কিন্তু এইটো ট্ৰানজিশ্যন লগতে এইটো যিটো দেখিবলৈ পাইছে এইটো ট্ৰানজিশ্যন, এইকেইটা ট্ৰানজিশ্যন লগালে ভাল। বা আপোনালোকে চেকিট এইটো ট্ৰানজিশ্যন লগাব পাৰে। আপোনালোকে এইটো ট্ৰানজিশ্যন লগাব পাৰে। চেকিট দি পেলাই 1 কৰিব পাৰে। যদিবা নহয় বোলে আপোনালোকে কেৱল এইটো ট্ৰানজিশ্যনে লগাব বিচাৰে, তেতিয়াহ'লে এইটো লগাব পাৰে। এই ধৰণে এবাৰ মই গোটেইকেইখন ফটোৰ মাজতে ট্ৰানজিশ্যনখিনি এড কৰাই লওঁ। এই ধৰণে আপোনালোকৰ ট্ৰানজিশ্যনখিনি এড কৰা হোৱাৰ পিছত আপোনালোকে একদম ভিডিঅ'টোৰ ফাৰ্ষ্টত আহি যাব। তাৰপিছত এই ফটোকেইখন একেবাৰে সৰু কৰি দিব। অৰ্থাৎ এইটো যি দেখিছে এইটো একেবাৰে যিমান সৰু হয় সিমানখিনি সৰু কৰি দিব। তাৰপিছত এইটো এনেকৈ সৰু কৰিব। এই ধৰণে গোটেইকেইখন ফটো সৰু কৰি ল'ব। ট্ৰানজিশ্যন এড কৰা আৰু ফটোখিনি গোটেই ধুনীয়াকৈ এড কৰা হোৱাৰ পিছত আপোনালোকে কি কৰিব, এই ভিডিঅ'টো আপোনালোকে এক্সপৰ্ট কৰি ল'ব। ইয়াত শ্বেয়াৰ অপশ্যনত ক্লিক কৰি পেলাই ইয়াত 720ত এক্সপৰ্ট কৰি ল'ব। এই ভিডিঅ'টো এক্সপৰ্ট হোৱাৰ পিছত আপোনালোকে বেক আহিব আকৌ কাইনমাষ্টাৰত। এই ধৰণে বেক আহি পেলাই আকৌ ইয়াত 9:16 ৰেচিঅ' চিলেক্ট কৰিব। 9:16 ৰেচিঅ' চিলেক্ট কৰি প্ৰথমতে আপোনালোকে মিডিয়াত ক্লিক কৰিব। তাৰপিছত ইয়াত এটা আপোনালোকে ব্লেক বেকগ্ৰাউণ্ড এটা চিলেক্ট কৰিব। ব্লেক বেকগ্ৰাউণ্ডটো আপোনালোকে 7 ছেকেণ্ডৰ কৰিব। ইয়াত 6 ছেকেণ্ড হৈছে। এবাৰ আপোনালোকে এই ধৰণে 7 ছেকেণ্ডৰ কৰিলে হৈ যাব। তাৰপিছত ইয়াত এবাৰ আপোনালোকে টেক্সট এটা লিখিব লাগিব। টেক্সটটো লিখিব আপোনালোকে, মই ইয়াত কিং বুলি লিখিছোঁ। কিং বুলি লিখি অ'কে কৰিলোঁ। অ'কে কৰি পেলাই এইটো অলপ এই ধৰণে ডাঙৰ কৰি দিব। দি পেলাই ইয়াৰ লেন্থটো আপোনালোকে দীঘলীয়া কৰি দিব। এই ধৰণে এইটো হোৱাৰ পিছত আপোনালোকে এবাৰ কি কৰিব, ইয়াত যদি আপোনালোকে ইয়াত ফন্ট দিব। ফন্ট আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে। এইটোৱে যে দিব লাগিব তেনেকুৱা কথা নাই, মই এইটো দিছোঁ বাৰু দেখুৱাবৰ বাবে। তাৰপাছত এইবাৰ আপোনালোকে কি কৰিব, ডেছক্ৰিপশ্যন বক্সত মই লিংক দিম কিছুমান মেটেৰিয়েল। আপোনালোকে এই মেটেৰিয়েলটো ডাউনলোড কৰিব। এই মেটেৰিয়েল ডাউনলোড কৰি পেলাই এই ধৰণে দিব। আৰু ইয়াৰ ব্লেণ্ডিং অপশ্যনত গৈ স্ক্ৰীন কৰিব। এইটো স্ক্ৰীন কৰি পেলাই আপোনালোকে ইয়াৰ
লেন্থটো দীঘলীয়া কৰিব ডান কৰিব এইবাৰ আপোনালোকে এইটো অকণমান সৰু কৰি ল'ব এই ধৰণে সৰু কৰি অলপ এনেকৈ ৰটেট কৰি দিব ঠিক আছে ৰটেট কৰি লৈ পেলাই এইবাৰ ইয়াত এইটো ধুনীয়াকৈ এড কৰাই ল'ব এড কৰা হোৱাৰ পিছত এবাৰ আপোনালোকে কি কৰিব লাগিব ইয়াত কিং যেটো টেক্সট আছে তাক ক্লিক কৰিব ওভাৰঅল এনিমেশনত যাব ওভাৰঅল এনিমেশনত গৈ পেলাই আপোনালোকে ইয়াত ফ্লোটিং অপশনটো ক্লিক কৰিব ফ্লোটিংত ক্লিক কৰিব ডান কৰিব একে ধৰণে আপোনালোকে এই ইমেজখনটো ক্লিক কৰিব ওভাৰঅল এনিমেশনত যাব গৈ পেলাই ইয়াত ফ্লোটিংত টিক কৰিব ঠিক আছে তাৰপিছত ডান কৰিব ডান কৰা হোৱাৰ পিছত এবাৰ আপোনালোকে এফেক্টত যাব এফেক্টত গৈ পেলাই এবাৰ আপোনালোকে ৰলিং বল বুলি এটা এফেক্ট আছে আপোনালোকে গেট মোডত গৈ পেলাই এই ধৰণে ডাউনলোড কৰি ল'ব পাৰিব অলপ আগতে কি ধৰণে ডাউনলোড কৰিব লাগে মই দেখুৱাই দিছোঁ আপোনালোকে ৰলিং বল ডাউনলোড কৰিব ডাউনলোড কৰি পেলাই এইটো এড টিক কৰিব টিক কৰি পেলাই ইয়াৰ এইটো ফুল স্ক্ৰীন কৰি দিব ফুল স্ক্ৰীন কৰি পেলাই সেটিংছ অপশ্যন আছে সেটিংছত গৈ পেলাই এইটো ফুল কৰি দিব তাৰপিছত ডান কৰিব ডান কৰি পেলাই এইটো লেন্থটো আপোনালোকে দীঘলীয়া কৰি দিব দীঘলীয়া হোৱাৰ পিছত এবাৰ আপোনালোকে কি কৰিব এইখিনি কাম হৈ যাব তাৰপিছত এবাৰ আপোনালোকে লেয়াৰত গৈ পেলাই মিডিয়াত যাব গৈ পেলাই এবাৰ আপোনালোকে আৰু এটা ভিডিও এটা সিলেক্ট কৰিব ভিডিওটো সিলেক্ট কৰি পেলাই ভিডিওটো ফুল স্ক্ৰীন কৰিব এই ধৰণে 2 নম্বৰ অপচন ক্লিক কৰি পেলাই ব্লেন্ডিংত যাব তাৰপিছত স্ক্ৰীন কৰি দিব ভিডিওটো স্ক্ৰীন কৰি দিয়া হোৱাৰ পিছত এই ধৰণে আহিব ভিডিওটো এইখিনি হৈ যোৱাৰ পিছত এবাৰ আপোনালোকে ইয়াতে আহিব আকৌ মিডিয়াত যাব মিডিয়াত গৈ পেলাই অলপ আগতে যে আপোনালোকে ভিডিওটো এক্সপোৰ্ট কৰিছিলে ভিডিওটো ইয়াত এড কৰাই ল'ব এড কৰি পেলাই ইয়াত ডান কৰি পেলাই ইয়াৰ স্পীডত যাব স্পীডত গৈ পেলাই এবাৰ আপোনালোকে এইটো 1.5 আৰু 2 যেটো মাছখিনিত আপোনালোকে ৰাখিব পাৰে ইয়াত সময়টো কিমান হৈছে চাব 16 সেকেন্ড হৈছে ঠিকই আছে আপোনালোকে এইখিনি ৰাখিব স্পীডটো এইখিনি কৰি ল'ব এইখিনি কৰি লোৱা হোৱাৰ পিছত এবাৰ আপোনালোকে প্ৰথমতে কি কৰিব লাগিব ইয়াত যাব ইয়াত গৈ পেলাই আপোনালোকে মিউজিকটো এড কৰি ল'ব মিউজিকটো এড কৰিব মিউজিকটো আপোনালোকে যদি ইয়াৰ পৰা এড কৰাব এই ব্ল্যাক স্ক্ৰীনখনৰ পৰা এড কৰাব আপোনালোকে এইখিনি হৈ যোৱাৰ পিছত এবাৰ আপোনালোকে কি কৰিব লাগিব এই যিখন ব্ল্যাক স্ক্ৰীন আছে ব্ল্যাক ব্যাকগ্ৰাউণ্ড আছে তাৰ পৰা এই ভিডিওটো আগুৱাই হ'ব নিদিব গতিকে আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰি পেলাই কেচি অপশ্যনত ক্লিক কৰি পেলাই ট্ৰিম টু ৰাইট অফ প্লে হেডত ক্লিক কৰিব যাতে ৰাইট সাইডৰখিনি কাট খাই যায় তাৰ পিছত আপোনালোকে কি কৰিব এইটো যেটো আছে ভিডিও আছে এইটো ভিডিওৰ ডুপ্লিকেট উলিয়াই ল'ব এড 3 ডটত ক্লিক কৰিব ডুপ্লিকেটত ক্লিক কৰিব আকৌ এড ক্লিক কৰিব 3 ডটত ক্লিক কৰিব ডুপ্লিকেট উলিয়াই ল'ব ঠিক আছে আপোনালোকে তলত মিউজিকটো চাব মিউজিকটো কিমান দীঘলীয়া আছে মিউজিকটো অনুসৰিহে আপোনালোকে এইটো ডুপ্লিকেট কৰিব এতিয়া মই দুটা ডুপ্লিকেট কৰোঁতে মিউজিকটো হৈ গৈছে এইখিনি এক্সট্ৰা পাৰ্ট ৰৈ গৈছে গতিকে মিউজিকটো ক্লিক কৰি পেলাই চাব কিমানখিনি গৈছে তাৰ পিছত এই ৰেড চিনডাল য'ত আছে আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰি পেলাই ইয়াত কেচি অপশ্যনত ক্লিক কৰি পেলাই ট্ৰিম টু ৰাইট অফ প্লে হেডত ক্লিক কৰিব ঠিক আছে এইখিনি হৈ যোৱাৰ পিছত চাওক মিউজিকটো আৰু ভিডিওটো গোটেইখিনি মিল খাইছে এবাৰ এইখিনি হৈ যোৱাৰ পিছত এবাৰ আপোনালোকক কি কৰিব লাগিব এটা এফেক্টত যাব এফেক্টত গৈ পেলাই ইয়াত দেখিবলৈ পাইছে ভিগনেট বুলি এটা এফেক্ট আছে আপোনালোকে এইটো ডাউনলোড কৰিব গেট মোৰত গৈ পেলাই তাৰপিছত ডান কৰি পেলাই এইটো চাব এইটো আপোনালোকে কি কৰিব লাগিব স্ক্ৰীনখন ফুল কৰি ল'ব ইয়াৰ স্ক্ৰীনখন এই ধৰণে ফুল কৰিব ফুল কৰি উঠি পেলাই ইয়াৰ সেটিংছত যাব সেটিংছত গৈ পেলাই এইটো আপোনালোকে কমাই দিব অলপমান 20 কৰি দিব আৰু এইটো আপোনালোকৰ হিচাপত ৰাখিব মই ইয়াত 5154 ৰাখিছোঁ বাৰু আপোনালোকে চাব ফটোখন অনুযায়ী কিমান লাগে আপোনালোকে এইখিনি মেনেজ কৰাব এইখিনি হোৱাৰ পিছত আপোনালোকে এইটো ফুল স্ক্ৰীন কৰি দিব এই ধৰণে লেন্থটো ইয়াৰ ভিডিওটোৰ সমান কৰি দিব এক্সট্ৰা পাৰ্টখিনি এই ধৰণে কাটি দিছোঁ বাৰু আপোনালোকে ৰাখিব পাৰে একো নাই এইটো তাৰ পিছত আপোনালোকে কি কৰিব এইখিনি হৈ যোৱাৰ পিছত এটা ভিডিও আছে ডেসক্ৰিপচন বক্সত মই লিংক দিম আপোনালোকে এইটো ডাউনলোড কৰিব তাৰপিছত এইটো আপোনালোকে এড কৰাব লাগিব ইয়াত এড কৰাব এইটো এড কৰিব এড কৰি পেলাই ইয়াত 2 নম্বৰ অপশ্যন ক্লিক কৰি এইটো ফুল স্ক্ৰীন কৰিব ফুল স্ক্ৰীন কৰি পেলাই আপোনালোকে ব্লেন্ডিংত যাব তাৰ পিছত এবাৰ আপোনালোকে স্ক্ৰীন কৰি দিব স্ক্ৰীন কৰি দিয়া হোৱাৰ পিছত এবাৰ আপোনালোকক লাগিব লেয়াৰত গৈ পেলাই মিডিয়াত যাব মিডিয়াত যাই পেলাই বৰ্ডাৰৰ যেটো লিংক আছে লিংকটো মই দি দিম বৰ্ডাৰটো আপোনালোকে ফুল স্ক্ৰীন কৰিব ফুল স্ক্ৰীন কৰি পেলাই ইয়াত ব্লেন্ডিংত গৈ পেলাই এইটো স্ক্ৰীন কৰিব ডান কৰিব ঠিক আছে তাৰপিছত ইয়াৰ লেন্থটো এই ধৰণে দীঘল কৰি দিব ঠিক আছে এইখিনি হৈ গ'ল এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে চাব ভিডিওটো ঠিক হৈছে নে নাই ভিগনেটটো যদি মিল হোৱা নাই যদি ভিগনেটটো অলপ কম হৈছে তেতিয়াহ'লে আপোনালোকে এফেক্টৰ টাইমলাইনত গৈ পেলাই সেটিংছত গৈ পেলাই ভিগনেটটো অলপমান বঢ়াই দিব পাৰিব এই ধৰণে ঠিক আছে তাৰপিছত ডানত ক্লিক কৰিব এটা চাওক যেটো বৰ্ডাৰ আছিল এই বৰ্ডাৰটো অলপমান ইয়াত কমি আছে আপোনালোকে দেখিবলৈ পাইছে বৰ্ডাৰটো ইয়াৰ পৰা সিলেক্ট কৰিব আপোনালোকে
তাৰ পৰা নহয় বৰ্ডাৰটো আপোনালোকে সিলেক্ট কৰিব লাগিব এই ব্ল্যাক ব্যাকগ্ৰাউণ্ডখন য'ৰ পৰা আছে তাৰ পৰা আপোনালোকে বৰ্ডাৰটো সিলেক্ট কৰিব লাগিব ঠিক আছে বৰ্ডাৰটো এড কৰা হোৱাৰ পিছত এবাৰ আপোনালোকে দেখিবলৈ পাইছে ভিডিঅ'টো কমপ্লিট হৈ গৈছে এবাৰ আপোনালোকে যেতিয়া এইখিনি কমপ্লিট হৈ যাব তাৰ পিছত আপোনালোকে লেফট সাইডে শেয়াৰ অপচন আছে শেয়াৰ অপচনত যাব শেয়াৰ অপচনত গৈ পেলাই 720 ত আপোনালোকে এক্সপোৰ্ট কৰি ল'ব পাৰিব এইটো হয় গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তাৰ লগতে অনাগত দিনবোৰত আপোনালোকৰ ফিডবেকবোৰ দি থাকিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম